Hello guys, welcome back to my channel Assamese GKBM. Guys, মই আজি আপোনালোকৰ মাজলৈ অসমীয়া সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। আশা কৰো আপোনালোকে আজিৰ এই ভিডিঅটো চাই ভাল পাব। যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে তেন্তে ভিডিঅ'সমূহ লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। কুৱেশ্যন নম্বৰ 1, 2026 চনত অসমৰ কোনটো মহোৎসৱ বিশ্বজুৰি চৰ্চিত হৈছিল? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বিহু মহোৎসৱ, অপশ্যন বি অম্বুবাচী মেলা, অপশ্যন সি মাজুলী মহোৎসৱ, অপশ্যন ডি জোনবিল মেলা। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। বলক তেন্তে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অম্বুবাচী মেলা। কুৱেশ্যন নম্বৰ 2, মিছন স্নেহজৰী কিহৰ সৈতে সম্পৰ্কিত? ইয়াতে অপশ্যনসমূহ দিয়া আছে। কৃষি উন্নয়ন আঁচনি, বি শিক্ষা প্ৰসাৰ আঁচনি, চি অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ জনকল্যাণমূলক আঁচনি, ডি হৈছে বনজ সম্পদ সংৰক্ষণ। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। বলক তেন্তে আমি ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ জনকল্যাণমূলক আঁচনি। কুৱেশ্যন নম্বৰ 3, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ প্ৰত্যক্ষ কৰা বন্যপ্ৰাণীবিধৰ নাম কি? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ঢোল বনৰীয়া কুকুৰ, অপশ্যন বি সোণালী বান্দৰ, অপশ্যন চি দেওহাঁহ, অপশ্যন ডি নল গাহৰি। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বনৰীয়া কুকুৰ। কুৱেশ্যন নম্বৰ 4, অসমত শেহতীয়াকৈ কেইটা সামগ্ৰীয়ে GI টেগ লাভ কৰিছে? ইয়াতে অপশ্যনসমূহ দিয়া আছে। অপশ্যন 2টা নতুন সামগ্ৰীয়ে, অপশ্যন বি 3টা নতুন সামগ্ৰীয়ে, অপশ্যন চি 4টা নতুন সামগ্ৰীয়ে, অপশ্যন ডি 6টা নতুন সামগ্ৰীয়ে। যদি আপোনালোকে উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। বলক তেন্তে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4টা নতুন সামগ্ৰীয়ে। কুৱেশ্যন নম্বৰ 5, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত HIV-ৰ সংক্ৰমণৰ হাৰ সৰ্বাধিক বুলি শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে? অপশ্যন এ মণিপুৰ, অপশ্যন বি অসম, অপশ্যন চি মিজোৰাম, অপশ্যন ডি নাগালেণ্ড। যদি আপোনালোকে ইয়াৰে উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। বলক তেন্তে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অসম। কুৱেশ্যন নম্বৰ 6, অৰূপ কুমাৰ দত্তৰ নতুন কিতাপখন কিহৰ ওপৰত আধাৰিত? ইয়াতে অপশ্যনসমূহ দিয়া আছে। বুৰঞ্জীমূলক ঘটনাৰ ওপৰত, অপশ্যন বি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, অপশ্যন চি সাম্প্ৰতিক সামাজিক আৰু সাহিত্যিক বিষয়ৰ ওপৰত, অপশ্যন ডি অসমৰ অৰ্থনীতিত। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। বলক তেন্তে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল সাম্প্ৰতিক সামাজিক আৰু সাহিত্যিক বিষয়ৰ ওপৰত। কুৱেশ্যন নম্বৰ 7, অসমৰ ৰাজ্যিক পৰ্যায়ৰ UCC আইনৰ পৰা কাক ৰেহাই দিয়া হৈছে? অপশ্যন এ অনুসূচিত জাতি, অপশ্যন বি সংখ্যালঘু সম্প্ৰদায়, অপশ্যন চি চাহ জনগোষ্ঠী, অপশ্যন ডি অনুসূচিত জনজাতি, পাহাৰীয়া আৰু সমতল উভয়সকলক। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অনুসূচিত জনজাতি, পাহাৰীয়া আৰু সমতল উভয়সকলক। কুৱেশ্যন নম্বৰ 8, জাপানীৰ প্ৰধানমন্ত্ৰীৰ শেহতীয়া অসম ভ্ৰমণৰ মূল উদ্দেশ্য কি আছিল? অপশ্যন এ দ্বিপাক্ষিক সম্পৰ্ক আৰু আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা, অপশ্যন বি সাংস্কৃতিক বিনিময়, অপশ্যন চি পৰ্যটক প্ৰসাৰ, অপশ্যন ডি নতুন বিদ্যালয় স্থাপন। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। বলক তেন্তে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ।
ইয়াৰে শুদ্ধ উত্তৰটো হ'ল দ্বিপাক্ষিক সম্পৰ্ক আৰু আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা। কুৱেশ্যন নং 9, মানাস ৰাষ্ট্ৰীয় উদ্যানত পোৱা কোনটো প্ৰজাতিৰ প্ৰাণী সংৰক্ষণৰ বাবে চৰ্চাত আছে? অপশ্যন এ এশিঙীয়া গড়, অপশ্যন বি পিগমি হগ, অপশ্যন চি নল গাহৰি, অপশ্যন ডি হুলক গিবন। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। বলক তেন্তে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল পিগমি হগ। কুৱেশ্যন নং 10, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কোনটো টাৰ্মিনেল উন্নয়নৰ কামত চৰ্চাত আছে? অপশ্যন এ টাৰ্মিনেল 1, অপশ্যন বি কাৰ্গো টাৰ্মিনেল, অপশ্যন চি টাৰ্মিনেল 3, অপশ্যন ডি টাৰ্মিনেল 2। যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। বলক তেন্তে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল টাৰ্মিনেল 2। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা জিকে ধুনীয়া ভিডিঅ' লৈ। ধন্যবাদ।